আজি সোমবাৰ ৰাতিপুৱা এতিয়া আমি চাহ খাব ওলাইছোঁ। এয়া চাওক আমাৰ চাহ বনি আছে। তাৰপিছত আমাৰ চাহ ৰাতিপুৱাৰ যোৱাকালিতো চাইছে আপোনালোকে, ঘৰখন বনাই কিনি ধুনীয়াকৈ দিছোঁ আপোনালোকক। এয়া চাওক, এটা আচৰিত ঘটনা হ'ল। মই কালি আত্ৰাণীতে এটা কাম কৰিছোঁ, কেঁচা কেঁচা খোলা সময়ত অলপ ফাটি গৈছে। আমাৰ চাহ হৈ আছে, এতিয়া অলপমান চাহ খাই লওঁ। চাহটো খাই এতিয়া মিস্ত্ৰীকেইটা আহি আছে, অলপ আপোনালোকে কাম চাব পাৰিব কোনখিনিত বনাওঁ। ৰাতিপুৱা চাহ খাব পাৰিলে বহুত ভাল লাগে, মনটো একদম ফ্ৰেছ লাগি যায়। যিমানে কষ্টৰ কাম হওক, চাহটো খোৱাৰ পিছত আমাৰ মিস্ত্ৰী আহিল। এইটো মিস্ত্ৰী অহাৰ কাৰণ আছে, মোৰ ঘৰখনটো বনলিয়ে, এইটো ঘৰত আৰু নতুন এটা চৰকাৰী ঘৰ আহিছে, দ্বিতীয় চৰকাৰী ঘৰ। এইটো ইয়াৰ পৰা ইয়ালৈকে হ'ব, এইটো 24 ফুট হ'ব। এইটো ঘৰ ভালে আছিল, কিন্তু ভাঙিব লাগিব। এইটো ঘৰৰ ভিতৰে ফাউণ্ডেশ্যন হৈ 24 ফুট বাই 15 ফুট বনাব। তাৰ কাৰণে আজি মিস্ত্ৰী আহিল। এয়া আৰু যোগালী আহি আছে, এয়া আৰু মিস্ত্ৰী আহি আছে। টেনশ্যন নাই, গোটাই হ'ব এতিয়া। এই আমাৰ মিস্ত্ৰী, এই মিস্ত্ৰী বলবম গৈছা না নাই? গৈছা ন? বঢ়িয়া লাগছে দেই বলবমটো চাইছোঁ। এয়া চাওক, আমাৰ চৰকাৰে গেছৰ টেংকি বহুত দিছে, কিন্তু গেছৰ দাম বহুত, তাৰ কাৰণে ভৰাব নোৱাৰে। ইয়ে চাওক কি ধুনীয়াকৈ হালি কি থৈ দিছে। চৰকাৰৰ গেছ ঠিকে আছে। এই আমাৰ কাম কৰি আছে, কাম কৰা মানুহকেইটা। এয়া চাওক, আজি ভোলা বাবাৰ প্ৰসাদ খাই কি বা হ'ল নাজানো, মাথাটো টঙাই গৈছে। এতিয়া এটা ঘৰ থাকিলে ইয়ে প্ৰব্লেম, একে ঘৰ ভাঙি ঘৰ বনাব লাগে। এইটোতো মোৰ ঘৰ নাই, এতিয়া চব ভাঙি পাতি ইয়া চাওক, ল'ৰা ছোৱালীকেইটা বহি গৈছে। মিস্ত্ৰী হাঁহি আছে না, আমাৰ কষ্ট দেখা পায়। চাওক মিস্ত্ৰী হাঁহি আছে, আমাৰ কষ্ট দেখা পায়। যিটো আমাৰ ঘৰ নাই, এইটো কোণাত বাহা কৰি থাকি আছোঁ। এইটো চাওক ঘৰ অৱস্থা। চৰকাৰৰ ঘৰ নবনালেও নহয়, আমি কি ধুনীয়াকৈ আমাৰ ঘৰখন এনেকুৱা অৱস্থা চাই মিস্ত্ৰী হাঁহি আছে। চাওক, চাইছে না? আহি আছে বৰষুণ আহিব। এতিয়া বৰষুণ আহিলে আমাৰ কি অৱস্থা হ'ব পাৰে আপোনালোকে অলপ ভাবি চিন্তি চাওক। ইমান ডাঙৰ গাঁত খান্দিছোঁ, এতিয়া মাটি নাই বোলে, নদীৰ পৰা মাটি আনি ইয়াত ভৰবা লাগিব। মাটি নাই, ইটা নাই। এই আমাৰ আৰু এটা মিস্ত্ৰী আহিল, এই ৰিংকেইটা বনাই আছে। ইয়াত ধুনীয়াকৈ বনাই আছে এয়া মিস্ত্ৰী। এতিয়া ভাত চাত খুৱাই পঠাইছে। ইয়ে চাওক, এটা বস্তু মই আপোনালোকক দেখাম। এইটো কোনটো ইঞ্জিনিয়াৰে বনাইছে মই চিন্তা কৰি আছোঁ। এইটো যদি বান্ধে নহয়, চাইছে না, এনেকুৱা যদি বান্ধে এইটো কি হ'ব পাৰে ঘৰটো। মিস্ত্ৰী এইটো কি হা? এইটো নহ'ব, এইটো নহয়। এয়া চাওক, আমাৰ মিস্ত্ৰীয়ে মাপ জোখ কৰি আছে ধুনীয়াকৈ। এতিয়া ইয়াত কাটিব, চাওঁ কেনেকৈ কাটে। পূৰা ইণ্ডিয়ান মেচিন আছে আমাৰ। এইয়া চাওক, বান্ধি আছোঁ বেৰা চেৰাকেইটা গোটেই। কি ধুনীয়া হৈ গ'ল। সেইটো ল'ৰা বিয়া পতা নাই। আপোনালোকে যদি ভাল ছোৱালী যদি পায়, আমাক কমেণ্টত জনাব। মই চাওঁ দাদা আপোনাৰ মুখখন চাওক, এইটো চাওক, ফিল্ম চাই আছে। আমাৰ শহাপহু খাব আহিছে নেকি? শহাপহু খাব আহিছা? ইয়াক খাজ দিয়া হৈছে না হোৱা নাই? খাজ দিছোঁ, কিন্তু খাই পেলাইছে। আৰু অলপ দিব লাগিব। টাউনত যোৱা ৰেডি হৈ আছে। মই যিহেতু ৰেডি হোৱা নাই, চাওকচোন আমাৰ নতুন ঘৰখন কেনেকুৱা দেখা পায়। একদম পুৰা ৰেডি, যাব লাগে টাউনত। কিন্তু নাযাওঁ, ভাবি আছোঁ টকা পইচা নাই আৰু টাউনত যে কি কৰিম। বৰকচোন চাই আহোঁগৈ আমি টাউনখন।